Hey guys, welcome back to my YouTube channel Mr. B Vlogs. Hello guys, welcome back to my YouTube channel Mr. B Vlogs. কালিনা যি সকলে ভিডিওটো চাইছে হয়তো গমে পাইছে আজি ভিডিওটো কিহৰ ওপৰত বনিবলৈ গৈ আছে গতিকে ইমাজিন কৰি ল'ব পাৰিছে আৰু যি সকলে চোৱা নাই নতুনে বুজি নাপাইছে গতিকে কালি মই সকলো কৈ আছো বলক ঠাইডোখৰ অলপ ফলাই লওঁ ফিল্ডত গৈ লওঁ ইহঁতি মানে কি হৈছে বহুত লাজ কৰিছে সৰুতে আমিও যে এনেকুৱাকৈ লাজ কৰিছিলোঁ গতিকে মানে মেইন টপিকটো কৈছোঁ অ'কে কালি আছিলে মোৰ 7 ছেপ্টেম্বৰ 2020 মানে মোৰ এই চনৰ মানে এইটো বছৰৰ মোৰ বাৰ্থডে আৰু কালি ভিডিঅ'টোত কোৱাৰ দৰে এনেই আৰু গৰিলা ফটো লগাই মোবাইলটো হল্ডাৰ কৰি জাষ্ট ৰেকৰ্ডিং বটনটো পিটিকি থৈ দিছিলোঁ আৰু সেইখিনি যিখিনি ৰেকৰ্ড হৈছে সেইখিনিকে আপোনালোকে চাই লওক কেনেকুৱা লাগে নে কি Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. আকৌ কৈছে কালি আছিলে মোৰ বাৰ্থডে আৰু বিশেষকৈ মই কৈছিলোঁ তাত ভিডিঅ'ত গধূলিকৈ যদি কিবা হয় আপোনালোকক কিবা কিবি শ্বৰ্ট যদি ল'ব পাৰোঁ ভাল কিবা যদি মুহূৰ্ত হয় আপোনালোকক মই বহুত কিবা কিবি কাম কৰি থকাৰ কাৰণে মই ভিডিঅ' কৰা নহ'ল মানে আজি ইমান ডাঙৰ হৈ গ'লোঁ মানে কোনো দিনত মানে কেক চেক কাটি নাপালোঁ জাষ্ট কিবা এটা এই বাহিৰে ধৰক ক'ৰবাত কিবা কাৰোবাক পাৰ্টি হিচাপে দিলে খুৱাই দিলোঁ আৰু ঘৰত এনেকৈ মই বাৰ্থডে পতা নাছিলোঁ কিন্তু এবাৰ লকডাউনৰ কাৰণে পাতিলোঁ মানে কি আৰু এনেই আৰু জাষ্ট নিয়মটো কৰি থৈ দিলোঁ জেগাটো বদলাই লওঁ অলপ আৰু গাইজ জীৱনৰ মোৰ এইটোৱে আছিলে প্ৰথমবাৰ আৰু ঘৰত পতা বাৰ্থডে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব মানে ভিডিঅ'টো কোৱালিটি একো নাই যদি এনেই আৰু ভাল লাগিলে আৰু কোৱালিটি বুলিবলৈ কথা নাই আৰু আজি ভিডিঅ'টো ইমানেই থেংক ইউ ৱাচিং টিল দেন এণ্ড